হাই গাইজ, মই কমলি ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো চাই কেনেকুৱা পালে। ইমান ধুনীয়া পৰিৱেশ, বহুত বেছি ভাল লাগে। ভিডিঅ'টো সকলোৱে আজি কি দেখুৱাওঁ। গৰম লাগিছে, বহুত বেছি গৰম লাগিছে। থাকিব পৰা নাই, একদম ঘাম মাৰিব, একদম তিতি গৈছোঁ ঘামত। এই গাছপাত চাওকচোন একবাৰ, কেনেকুৱা চালি ধৰি নিচিনা হৈ আছে, বহুত ধুনীয়াকৈ। মামাই ভাগৰ লাগিছে, বহিলোঁ আৰু। ব্ৰেড খাম, এতিয়া ভাজি লৈছোঁ এইখিনি আৰু জেলি লৈছোঁ অলপ। আজি মই কচু বনাম, দুবিধ কচু আছে। এবিধ হ'ল দুধ কচু বুলি কয় আৰু এবিধ হ'ল ক'লা কচু বুলি কৈছে। এতিয়া হয়নে নহয় সেইটো নাজানো। বাকী গোটেইখিনি মই ৰেডি কৰি লৈছোঁ, যি লাগে মোক গোটেইখিনি। ফেনৰ শব্দ এটা হৈ আছে, সেইবাবে ফেনৰ শব্দটো পাব পাৰে আপোনালোকে কাষত। আৰু এইখিনি ধুনীয়াকৈ বনাম, আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব। আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শেষত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ৰেডি হ'ব ধৰিছে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মই সেইখিনি লৈ আহিছিলোঁ আৰু এতিয়া মই ভিডিঅ'টো সামৰিছোঁ। যদি ভাল লাগে প্লিজ মই আপোনালোকে ছাপোৰ্ট কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।